নমস্কাৰ বন্ধু বান্ধৱীহঁত, আজিৰ ভিডিঅ'ত মই দশম শ্ৰেণীৰ চেপ্টাৰ 6ৰ কুৱেশ্যন এনচাৰখিনি আলোচনা কৰিম। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব। 1ৰ নম্বৰ প্ৰশ্নটো দিয়া আছে যে দশম শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি? তোমালোকে উত্তৰত এনেকৈ লিখিবা যে দশম শ্ৰেণীকোঠাত সোমোৱা শ্ৰেণী শিক্ষকগৰাকীৰ নাম হ'ল প্ৰকাশ গোস্বামী। খ নম্বৰটো দিয়া আছে শ্ৰেণী শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি? তোমালোকে লিখিবা যে শ্ৰেণীৰ শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো হ'ল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী হিচাপে গঢ়ি তুলিব পাৰে। এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধানটো কি? তোমালোকে উত্তৰত লিখিবা যে এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান হ'ল এলাহ। খ নম্বৰটো দিয়া আছে এজন সফল উদ্যোগী হ'বলৈ কি কি গুণৰ প্ৰয়োজন? তোমালোকে উত্তৰত লিখিবা যে এজন সফল উদ্যোগী হ'বলৈ ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ প্ৰয়োজন। 19 নম্বৰ প্ৰশ্নটো দিয়া আছে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি? তোমালোকে লিখিবা যে কোকা-কোলা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ'ল এট ক্ৰিকেট, শ্লিপ ক্ৰিকেট, ড্ৰিম ক্ৰিকেট, ড্ৰিংক ক্ৰিকেট। উদ্যোগী হ'ব বিচৰা এজন ছাত্ৰ বা ব্যক্তিৰ বাবে এই বিজ্ঞাপনটো অতি গুৰুত্বপূৰ্ণ। প্ৰথম 6 নম্বৰত দিয়া আছে যে নাৰায়ণ মূৰ্তি কোন? তোমালোকে উত্তৰত লিখিবা যে নাৰায়ণ মূৰ্তি হ'ল ইনফোচিছ কোম্পানীৰ প্ৰতিষ্ঠাপক। দ্বিতীয় 6 নম্বৰটোত দিয়া আছে যে বিজিতে ছাৰক উদ্যোগীৰ সম্পৰ্কে কি কৈছিল? উত্তৰত তোমালোকে লিখিবা যে বিজিতে ছাৰক উদ্যোগীৰ সম্পৰ্কে কৈছিল যে উদ্যোগীসকল হ'ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হয়। বৰ্গীয় জ নম্বৰটোত দিয়া আছে যে প্ৰথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব? তোমালোকে উত্তৰত লিখিবা যে প্ৰথম অৱস্থাত উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডী পাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব। 6 নম্বৰটোত দিয়া আছে টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল? উত্তৰত লিখিবা যে টমাছ আলভা এডিছনে ইলেক্ট্ৰনিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল মই বিফল হোৱা নাই, মাত্ৰ বুজিলোঁ যে সহজ ধৰণে ই কাম নকৰে। যদিহে ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।